আহিছো এওঁলোকো আহিছে আবুল তাবুল বকিছে কিবা তুমি মোৰ বিৰুদ্ধে কেছ কৰিবলগীয়া হ'ল কিয় টকাৰ যদি ইমানেই প্ৰয়োজন আছিল মোক ক'ব লাগিছিল মুখলৈ কেইটামান বান্ডিল দলিয়াই দিলোহেঁতেন নহয় কিন্তু মোৰ কোম্পানীক বদনাম কৰিবলৈ অধিকাৰ আপুনি ক'ত পালে আনৰ সন্তানক চুৰ কৰি নিজৰ পোহনীয়া কুকুৰ কৰি ৰাখিব বিচৰা এগৰাকী চুৰুনিৰ মুখত অধিকাৰৰ প্ৰশ্ন শুভা নাপায় মল্লিকা বৰুৱাই চুৰুনি আপুনি মোক চুৰুনি বুলি ক'লে আপুনিতো আপুনি মোৰ ল'ৰাকো চোৰৰ পৰা প্ৰমোচন দি এটা দুধৰ্ষ ডকাইত সজাই পেলাইছে যিমান দেউতাকৰ মৰম চেনেহখিনিকো ডকাইতি কৰি লোভ আৰু স্বাৰ্থৰে ভৰা এখন চম্বল বনাই পেলাব পাৰে সেইবোৰ বাদ দিয়া এতিয়া চিধাকৈ কোৱা কেছটো উঠাবলৈ তোমাক কিমান টকা লাগিব মাৰৰ লগতো বেপাৰ কৰিবি তহঁতনো এতিয়া মোক টকা দিবি কেনেকৈ তহঁতৰ কোম্পানী আৰু ৰাস্তাৰ কাষৰ এখন সৰু দোকানৰ মাজততো আৰু কোনো পাৰ্থক্য নাই কেৱল হাতত বাতি লৈ দুয়োজনে ৰাস্তাত বহি ভিক্ষা খুজিবলৈহে বাকী আৰু মইতো একো বিশেষ ক্ষতিপূৰণ বিচাৰাও নাই তোৰ পৰা এটা সন্তান গৰ্ভস্থ হোৱাৰ পৰা ডক্তৰৰ ফিজ হাস্পাতালৰ খৰচ বেবী ফুড খেলা বস্তু বেমাৰৰ ঔষধ দিনে ৩-৪ সাঁজকৈ খোৱা ভাত স্কুল ফিজ টিউচন ফিজ কিতাপ বহি কলমৰ খৰচ বাছ অটকে ধৰি ডাঙৰ হোৱালৈকে যত যিমান খৰচ হয় সেইখিনিহে বিচাৰিছোঁ মই তোৰ পৰা মাক দেউতাকবোৰৰ দুখ কষ্ট মৰম চেনেহ আদৰ বিশ্বাস এইবোৰৰ মূল্য আজিলৈকে ক'তো নিৰ্ধাৰণ হোৱা নাই সেই মই অনুমান কৰি কিছুমান হিচাপ ধৰি দিছোঁ এতিয়া কোৰ্টে বিবেচনা কৰি চাব সেই হিচাপবোৰ বেছি হৈছে নে কম হৈছে টকা পইচাৰে যিহেতু তহঁতে মাৰ বাপেৰক জুখিবলৈ চেষ্টা কৰ গতিকে আমি সন্তানক টকা পইচাৰে জুখি চোৱাত আপত্তি কি হয় যিবোৰ সন্তানে বিলাসিতাৰ নাম লৈ মাক দেউতাকবোৰক অকলে মৰিবলৈ পেলাই থৈ যাব পাৰে অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোটা কেছ ৰুজু হোৱাটো দৰকাৰ যদি এই আধুনিকতা হয় যদি এই শিক্ষিত নতুন প্ৰজন্মৰ আধুনিক চিন্তা হয় তেনে সন্তানক লৈ দেখা মাক দেউতাকৰ আশা ভৰসা মৰম চেনেহবোৰৰো এটা মাৰ্কেট ভেলু নিৰ্ধাৰণ হোৱা উচিত যাতে সময়ত সন্তানবোৰৰ পৰা মাক দেউতাকবোৰেও সেইবোৰ আদায় কৰিব পাৰে সন্তানে যেনেকৈ উত্তৰাধিকাৰ দাবী কৰে তেনেকৈ মাক দেউতাকবোৰেও সন্তানৰ পৰা ত্যাগ আৰু স্নেহৰ মূল্য আদায়ৰ অধিকাৰ দাবী কৰিব পাৰে দাবী কৰাটো উচিত তই মোক টকা পইচা দিবলৈ আহিব নালাগে অসমটো কিন্তু সন্তানবোৰৰ দৰে মাক দেউতাকবোৰৰো যে কিছুমান অধিকাৰ থাকে আইনৰ মজিয়াত কিন্তু এইবাৰ সেই কথাষাৰ আইনৰ মজিয়াত কিন্তু সাব্যস্ত হ'বই লাগিব